हेलो फ्रेंड्स वेलकम टू माय यूट्यूब चैनल जेहेतु एकिन बारिषार बतर और नेरानेपरा एकिन बरषुण दिया आछे सकलो ठाइते मात्र अकल बानपानी और आजिनो आमार काखते थका सिमेन नदीखনত किमाननो पानी बाहिছে ताके चाबले आइसिलो सो आपनालोকক अकमान देखुवाम बुली भाबिছো गतिके भिडिओটো एकदम स्किप नकराকৈ हेखলৈকে চাই থাকিব। এইখন হৈছে সিমেন নদী ব্ৰিজ। আজি আপোনালোকক অকণমান আমাৰ চিমেন চাপৰি অঞ্চলটো দেখাবলৈ চেষ্টা কৰিম। বাইকেৰে নহ'লেও চাইকেলেৰে মটৰ ব্লগিং ষ্টাইলত অকণমান দেখাবলৈ চেষ্টা কৰিম। আৰু মোৰ বৰ্তমান সময়ত এটাই সপোন যে মই ৰাইডত যোৱা, আৰু ৰাইডত যাবলৈ বহুত আশা আছে। নাজানো কেতিয়া নিজে এখন বাইক লৈ হেলমেটত GoPro কেমেৰা লগাই কেতিয়া গোটেই অসমখন ঘূৰিব পাৰিম, কিন্তু এদিন নহয় এদিন নিশ্চয় ঘূৰি। আৰু আপোনালোকে অকণমান সহায় কৰক, সোনকালে 1K কৰি দিয়ক, আৰু তেতিয়াহে আমি বাইকেৰে নহ'লেও চাইকেলেৰে হ'লেও অসমখন অকণমান ৰাইড কৰিবলৈ চেষ্টা কৰিম। আৰু বৰ্তমান সময়ত মোৰ এটাই সপোন আছে ৰাইডলৈ যোৱা, আৰু আপোনালোকে যদি সহায় কৰে তেনেহ'লে ৰাইডত নিশ্চয় অতি সোনকালে যাব পাৰিম। আৰু মই কোনো ধৰণৰ মাইক্ৰফোন বা এয়াৰফোন মই ইউজ নকৰোঁ, সেইকাৰণে মোৰ ভইচটো অকণমান বেয়াকৈ ৰেকৰ্ড হয়। চ' আপোনালোকে বেয়া চাই নাপাব। অতি সোনকালে মই এয়াৰফোনডাল লৈ আছোঁ আৰু আপোনালোকক ভাল ভাল ভইচসমূহ দিবলৈ চেষ্টা কৰিম। বৰ্তমান আমি আহি পাই গ'লোঁ পলিটেকনিক কলেজ, মানে চিমেন চাপৰি পলিটেকনিক কলেজ। ইয়াত বহুত দূৰৰ পৰা ল'ৰা ছোৱালী পঢ়িবলৈ আহে, ডিব্ৰুগড়, মৰাণ, তিনিচুকীয়া আৰু বহুত দূৰৰ পৰা ল'ৰা পঢ়িবলৈ আহে। এইখন চাওকচোন পলিটেকনিক কলেজ, আৰু এইখিনি ঠাইক কয় আমলখি তিনিআলি। আৰু আমি আগফালে গৈ থাকিলে প্ৰথম পাম চিমেন চাপৰি, তাৰপিছত পাম আমি জোনাই, আৰু এতিয়া ধুনীয়া ফেঞ্চিং এখন পাম। ফেঞ্চিং এখন ফৰেষ্ট বুলি ক'লেও ভুল নহ'ব চাগে। আৰু আপোনালোকক অকণমান দেখুৱাই থাকিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে যদি ধেমাজি ছাইডৰ পৰা যদি আহে তেনেহ'লে আমাৰ চিমেণ্ট দলংখন পাৰ হোৱাৰ পিছতে আপোনালোকে এই ফৰেষ্টখন পাব। এখন ডাঙৰ এখন হাবি হয়, এই হাবিখন তেনেহ'লে আপোনালোকে পাব। আৰু এই হাবিখন যেতিয়া আপুনি পাৰ হোৱাৰ পিছতে আপোনালোকে পাব কলেজখন, মানে চিমেন চাপৰি কলেজখন। চাওকচোন ইমান ধুনীয়া লাগিছে আজি। বৰষুণ বতৰ, অসমৰ কোন কোন জেগাত বানপানী হৈছে আৰু আপোনালোকে কোন কোন জেগাৰ পৰা চাই আছে এই ভিডিঅ'ত কমেণ্ট এবাৰ কৰিবচোন। আৰু লগত আছে জিন্তু, এই কেমেৰাটো দিলে বৰ লাজ কৰে, সেইকাৰণে মই কেমেৰাটো উলিয়াই অকণমান দেখুৱাই কিনে হাঁহি দিলোঁ তাৰফালে চাই। বাকী আপোনালোকে কোন কোন জেগাৰ পৰা মোৰ ভিডিঅ' চাই আছে এবাৰ কমেণ্ট বক্সত কমেণ্ট কৰিবচোন, ভাল লাগিব। 2-3 দিন হৈ গ'ল মই ভিডিঅ' দিব পৰা নাই, যিহে বৰষুণ বতৰ। আৰু মই জোনাইলৈ গৈছিলোঁ, মোৰ বিশেষ বেংকৰ অকণমান প্ৰব্লেম হৈ আছিলে, সেইকাৰণে গ'লোঁ। আৰু এই জেগাডোখৰ কয় কলেজ তিনিআলি, এইফালে গ'লে আমি আগত পাম কলেজখন অকণমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম বাৰু। এইখিনি হৈছে কলেজ তিনিআলি, আৰু ইমান ধুনীয়া এটা গাঁওখন চাওকচোন। আৰু আপোনালোকে ৰাইট ছাইডত আপোনালোকে যদি চাই তেনেহ'লে পাব আপোনালোক ফেঞ্চিংখন, আমি যোনখন ফেঞ্চিং অথনি আমি দেখি আহিছিলোঁ সেই ফেঞ্চিংখন পাম। আৰু আমি দুজনে একদম জমনি কৰি হাঁহি আছোঁ। এইখিনি মই ৰেকৰ্ড নিদিলোঁ বাৰু আপোনালোকক। চ' আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে এবাৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু আমাৰ চিমেন চাপৰি অঞ্চলটো অকণমান থুলমূলীয়াকৈ দেখুৱাবলৈ চেষ্টা কৰিলোঁ চাইকেলেৰে, আৰু যিহেতু আমাৰ হাতত বাইক নাই, আৰু আমি অতি সোনকালে চাইকেলেৰে অল অসম ৰাইড কৰিবলৈ চেষ্টা কৰিম। আমি 2-3জন যাম, অল আছাম ঘূৰিম, আৰু আপোনালোকক ধুনীয়া ধুনীয়া ঠাইসমূহ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে সোনকালে অকণমান সহায় কৰক, আৰু অতি সোনকালে আপোনালোকে 1000 ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ কৰি দিয়ক। এইখন হৈছে আমাৰ চিমেন চাপৰি কলেজখন, অকণমান আপোনালোকে চাওকচোন। চাৰিওফালে গছ গছনিৰ মাজত আছে কলেজখন, ইমান ধুনীয়া এটা পৰিৱেশ। আৰু এইফালে নতুনকৈ গেটখন বনাই আছে বাৰু। মোৰ যোৱা এটা ভিডিঅ'টো অকণমান থুলমূলীয়াকৈ গেটখন আপোনালোকক অকণমান দেখুৱাইছিলোঁ। আৰু এইফালে আছে আমাৰ কলেজৰ লাইব্ৰেৰীটো, আৰু অকণমান যদি আগত যাওঁ তেনেহ'লে দেখিম জুনিয়ৰ কলেজখন। বাকী ইমানখিনি দেখুৱাই নাথাকোঁ বাৰু, আপোনালোকক ভিডিঅ'টো বহুত দীঘল হৈ যাব। আজিৰ ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পালে নাজানো, কিন্তু অকণমান আমাৰ চিমেন চাপৰি অঞ্চলটো মটৰ ব্লগিং ষ্টাইলত চাইকেলেৰে গৈছিলোঁ আমি। এখন চাইকেলেৰে গৈ আমাৰ চিমেন চাপৰি অঞ্চলটো অকণমান থুলমূলকৈ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে নাজানো। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰিব। বৰ্তমান আছোঁ আমি বাগগাঁও চাৰিআলি বুলি কয় এইডোখৰ, আৰু এইফালে ধুনীয়াকৈ এখন শাকনি বাৰী তুলিছে, তামোল আছে, আৰু এইফালে কলগছ চলগছ আছে, আৰু কিবা কিবি ৰুই থোৱা আছে।